নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মনি ষ্টাডি পইণ্টৰ পৰা স্বাগতম জনাইছোঁ। এইচ ছেকেণ্ড ইয়েৰৰ পলিটিকেল ছায়েন্সৰ কেইটামান লং কুৱেশ্যন আনচাৰ 2019ত আহিছিল। তোমালোকে ভালদৰে চাবা। প্ৰথমটো আছে 14 নম্বৰটো ভালদৰে চাবা। আছিয়ানৰ মূল স্তম্ভকেইটা কি আলোচনা কৰা। 6 মাৰ্কৰ এইটো। 1966 চনত গঠিত আছিয়ানে ইয়াৰ বিকাশ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰতে সীমাবদ্ধ নাৰাখি ব্যাপক কৰাৰ বাবে তিনিটা স্তম্ভ গঠন কৰিছে। এইকেইটা হ'ল আছিয়ান নিৰাপত্তা পৰিষদ। ইয়াৰ জৰিয়তে আছিয়ানে সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজত মিলাপ্ৰীতি সহযোগিতা, আন ৰাষ্ট্ৰৰ অভ্যন্তৰীণ বিষয় হস্তক্ষেপ নাৰাখি দেশৰ সাৰ্বভৌমত্বক সন্মত জনোৱা বৈদেশিক নীতিৰ মাজত সাধন আদিৰে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিচৰা হৈছে। আছিয়ান অৰ্থনৈতিক পৰিষদ ইয়াৰ জৰিয়তে সমস্যা ৰাষ্ট্ৰসমূহৰ মাজত অৰ্থনৈতিক উন্নয়ন, ব্যৱসায় বাণিজ্য আদি উন্নত কৰিবলৈ বিচৰা হৈছে, যাতে দক্ষিণ-পূব এছিয়া অৰ্থনৈতিক সমতাৰ কেন্দ্ৰস্থল হৈ পৰে। আছিয়ান সামাজিক সাংস্কৃতিক পৰিষদ আইনে বা আছিয়ানে ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজত সামাজিক সাংস্কৃতিক ক্ষেত্ৰতে সৃষ্টি হোৱা বিবাদ দূৰ কৰা, সামাজিক মূল্যবোধৰ প্ৰতি সন্মান, আদান-প্ৰদান, সংস্কৃতিৰ আদান-প্ৰদান ইত্যাদি উন্নত কৰিবলৈ চেষ্টা কৰা হৈছে। নাইবা অৰ্থনৈতিক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য আলোচনা কৰা। 1991 চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই গোটেই বিশ্বত প্ৰতিষ্ঠা কৰা আধিপত্যসমূহৰ ভিতৰত গাঁথনিগত বা অৰ্থনৈতিক আধিপত্য উল্লেখযোগ্য। সাধাৰণতে গঠনমূলক আধিপত্য অৰ্থনীতিৰ ওপৰত আৰু দৈনন্দিন ব্যৱহাৰযোগ্য সামগ্ৰীৰ ওপৰত কৰা প্ৰভাৱ বিস্তাৰকে বুজায়। আমেৰিকা যুক্তৰাষ্ট্ৰ হ'ল বিশ্বৰ এক অন্যতম অৰ্থনৈতিক শক্তিধৰ দেশ। বৰ্তমান বিশ্ব অৰ্থনৈতিক প্ৰতিষ্ঠা খণ্ড আৰু প্ৰযুক্তি বিদ্যাত আমেৰিকাৰ প্ৰভাৱ বিদ্যমান। ইয়াৰোপৰি বিশ্বৰ এনে কোনো ব্যৱসায়িক প্ৰতিষ্ঠান নাই য'ত বৰ্তমান আমেৰিকাৰ প্ৰভাৱ নাই। আকৌ আমেৰিকা বিশ্বৰ দুৰ্বল দেশসমূহৰ 26 নম্বৰটো চাবা, 4 মাৰ্কৰ হয় এইটো। জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহৰ বিষয়ে চমুকৈ লিখা। 1977 চনত কেন্দ্ৰত জনতা দলে চৰকাৰ গঠন কৰাৰ পিছত জনতা চৰকাৰে ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা কিছুমান গুৰুত্বপূৰ্ণ উদ্যোগ আৰু সিদ্ধান্ত হাতত লয়। এইবোৰ হ'ল: সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আঁতৰাই এই অধিকাৰক আইনগত মৰ্যাদা প্ৰদান কৰা হয়। লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ কাৰ্যকাল 6 বছৰৰ পৰা পুনৰ 5 বছৰলৈ হ্ৰাস কৰা হয়। উচ্চতম আৰু উচ্চ ন্যায়ালয়সমূহৰ পৰা কাঢ়ি নিয়া দক্ষতা আৰু পদমৰ্যাদা পুনৰ প্ৰতিষ্ঠা কৰা হয়। জৰুৰীকালীন অৱস্থাত প্ৰৱৰ্তন কৰা কঠোৰ বিকৃত আইনসমূহৰ বাতিল কৰা হয়। পৰিকল্পনা 27 নম্বৰটো চাবা। পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। বৰ্তমান পৰিকল্পনা আয়োগে পৰিৱৰ্তে গঠন কৰা সংগঠনৰ নাম কি? পৰিকল্পনা আয়োগে ভাৰতৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই বিষয়ে তলত উল্লেখ কৰা হ'ল: পৰিকল্পনা আয়োগে দেশৰ বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো পৰিকল্পনা প্ৰস্তুত কৰে। দেশৰ সামগ্ৰিক পুঁজি মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকা গুৰুত্বপূৰ্ণ। ভাৰতৰ দৰে এখন তৃতীয় বিশ্বৰ দেশৰ সকলো স্তৰৰ জনসাধাৰণৰ মৌলিক প্ৰয়োজনসমূহৰ পূৰণৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা প্ৰশংসনীয়। পৰিকল্পনা আয়োগে ভাৰতৰ পৰা নিৰক্ষৰতা, দৰিদ্ৰতা আদিৰ লগতে বিভিন্ন সামাজিক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত দেশ চৰকাৰক সহায় কৰি আহিছিল। পৰিকল্পনা আয়োগৰ সলনি গঠন কৰা সংগঠনটোৰ নাম হ'ল নীতি আয়োগ।